নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আছামিজ ফাৰ্মলৈ স্বাগতম জনালোঁ। আজি আমি এখন ফাৰ্মত দেখুৱাই আছোঁ। তেখেতে মাছ পালন কৰে, মাছ পালন কৰি নিজেও আৰ্থিকভাৱে লাভৱান হৈছে। লাভৱান হোৱাৰ লগতে তেখেতে সেই মাছৰ পৰা সেই পোনাসমূহ উৎপাদন কৰে। ভিন্ন মানৰ পোনা তেখেতে উৎপাদন কৰি আছে বৰ্তমান। কাৰৈ, মাগুৰ, শিঙি, বিভিন্ন প্ৰকাৰৰ আপোনাৰ উন্নত মানৰ আমাৰ থলুৱা সকলো মাছৰ পোনা উৎপাদন কৰে আৰু তেখেতে এই পোনাসমূহ ওচৰ চুবুৰীয়া অঞ্চলসমূহত তেখেতে যোগান ধৰিবলৈ সক্ষম হৈছে আৰু লগতে নিজেও সফল হোৱাৰ লগতে আন 10জনকো সফল কৰিবলৈ তেখেতে সক্ষম হৈছে। আৰু এই মাছৰ পোনাসমূহ তেখেতে অসমৰ দেশ বিদেশৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে আৰু এই পোনাসমূহ যথেষ্ট ভাল মানৰ পোনা তেখেতে নিজে উৎপাদন কৰে যিহেতু, আৰু তেখেতে স্বাৱলম্বী হৈছে আৰু 10জনকো স্বাৱলম্বিতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। যদি কোনো ফাৰ্মাৰে এই পোনাসমূহ ল'ব বিচাৰে তেন্তে তেখেতৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব পাৰে। আৰু আপোনালোকে নিজেই পোনাসমূহ ভালদৰে নিৰীক্ষণ কৰি ল'ব যে পোনাসমূহৰ কোৱালিটি কেনেকুৱা আছে আৰু ভালদৰে নিজে নিৰীক্ষণ কৰি এটা স্পষ্ট সিদ্ধান্ত ল'ব যে পোনাখিনি ল'ব পাৰে নে নোৱাৰে। ছেড়ে দাও বাড়ি।